Hello guys, আজি আমি চাৰিগৰাকী বান্ধৱীয়ে এয়া বিশ্বকৰ্মা পূজা চাবলৈ গৈ আছো আৰু প্ৰথমতে আমি সেলফি উঠিলো জানেইতো আৰু হাসপাস কৰাৰ পিছত অলপ সেলফি নুঠিলে ভাল নালাগে মনটো আৰু তাৰ পিছত আমি আটাইবোৰে গাড়ীত উঠি বহিলো আৰু আজি বৰ গৰম এই গৰমতে হাজিকাছি উলোৱাটো বৰ কষ্টদায়ক হৈছে তথাপিও যাবই লাগিব কাৰণ আমাৰ এসময়ৰ বান্ধৱী আৰু একেলগে আমি সুবুৰিয়া আছিলো তেখেতৰ নাম হল বিনা শৰ্মাৰ ঘৰত আজি বিশ্বকৰ্মা পূজা আছে আৰু সেই কাৰণে আমাক তেখেতে নিমন্ত্ৰণ কৰিছে আৰু আজি আমি হাউকুছিলৈ গৈ আছো আমাৰ যাত্ৰা আৰম্ভ হল আৰু মোৰ লগত আছে ভৈৰৱী দুৱৰা নাৰ্জি জামান আৰু মুস্কান আহমেদ মুস্কান আৰু নাৰ্জিয়ে ৰাস্তাটো ভালকে চিনি পায় মই কিন্তু বিনা শৰ্মাৰ নতুন ঘৰটোত যোৱা নাই গতিকে মই ভালদৰে চিনি নাপাওঁ তেওঁলোকে আমাক বাট দেখুৱাই লৈ গ'ল আৰু বখিষ্ট নৈৰ কাষেদি যিটো পকী ৰাস্তা সিধা গৈছে আমি সেইফালে দিয়ে যাত্ৰা কৰিলো আৰু তাৰ পিছত চাৰিআলিটো পোৱাৰ পিছত আকৌ বাওফালে ঘূৰিলো বাওফালে গৈ কেৰাকুছি ৰাস্তাটো পালো এই অঞ্চলটো কেৰাকুছি বুলি কয় আৰু সেইফালে সোমাই গৈ সিধাই আমি গৈ অলপ অকুৱা ৰাস্তাটো গৈছে আমি তেনেকৈ গৈ আমাৰ গন্তব্যস্থলী হাউকুছি পাই গলো আৰু তাতে আমি গাড়ীৰ পৰা নামিলো বিনা শৰ্মাহঁতৰ ঘৰৰ সৰু বুঢ়াৰীয়ে আমাক দেখি আগবাঢ়ি আহিল আৰু আমাক যতে খোৱাৰ আয়োজন হৈছে তাতে লৈ গ'ল আমি প্ৰথমতে পূজাথলীলৈ যাম বুলি ঠিক কৰিলো আৰু সেইমতে ৰাস্তা পাৰ হৈ আহিলো অলপ খুচকাৰি যাব লাগিব অলপ আগত বিনা শৰ্মাহঁতৰ যিটো ডাঙৰ ৱৰ্কশ্বপ আছে সেই তাতেই পূজা হৈছে আৰু আমি কথা পাতি খুচকাৰি গলো আৰু আগবাঢ়ি গলো আৰু তাৰ পিছত অলপ দূৰ অহাৰ পিছতে আমি পূজাথলী পাই গলো মূৰ্তিজনা খুবেই ধুনীয়া হৈছে আৰু তাতে অলপ আমি বহি দিলো অলপ ৰৈ দিয়াৰ পিছত আকৌ আমি আগৰ ঠাইত উভতি গলো বিনা শৰ্মাৰ স্বামী আমাৰ সকলোৰে প্ৰিয় শৰ্মাদাৰ 2 বছৰমান হ'ল দুৰাৰোগ্য বেধিত ভুগি আছিলে তেওঁ তেখেতৰ মৃত্যু ঘটিছে আৰু তাৰ পিছত বিনাৰ ওপৰত গোটেই সংসাৰখনৰ দায়িত্ব আহি পৰিছে সকলো দায়িত্ব তেওঁ মোৰ পাতি ল'ব লগা হৈছে কেতিয়াবা তেখেতক লগ পালে আমি সুখ দুখৰ সমভাগী হওঁ একেলগে থকাৰ আগতে তেওঁলোকে আমাৰ সুবুৰিয়া আছিলে আৰু সেই তেতিয়াৰ কথাবোৰ আমি আলোচনা কৰি থাকো আৰু এনে এইদৰে কথা পাতি আহি থাকোতে শৰ্মাদাৰ সৰু ভাইটিক লগ পালো বহু দিনৰ মূৰত লগ পাই খুবেই ভাল লাগিল আৰু পাৰস্পৰিক খবৰ বাৰ্তা এইবিলাক লোৱা গ'ল আৰু শৰ্মাদাৰ ককাইদেউ তাতে উপস্থিত আছিল ডাঙৰ ককাইদেউৰ লগতো অলপ কথা পাতিলো তাৰ পিছত তেওঁলোকৰ লগত কথা পতাৰ পিছত তেওঁলোকে আমাক যতে খোৱাৰ আয়োজন কৰা হৈছে তাতে লৈ গ'ল আমি ভিতৰলৈ সোমাই আহিলো আৰু তাতেই আমি বিনাকো লগ পালো আৰু তেওঁ তেতিয়া আলহীক মাত দিয়াত ব্যস্ত হৈ আছে আমাক দেখি তেওঁ খুবেই ভাল পালে আৰু আমাক বহিবলৈ ক'লে আৰু বহিবলৈ লওঁতেই তাতে আকৌ লগ পালো চন্দনা আৰু তেখেতৰ গিৰিয়েক ঠাকুৰীয়া দাক তেওঁলোকেও আগতে আমাৰ সুবুৰিয়া আছিলে আৰু এতিয়া তেওঁলোকে হাউকুছি সেইফালে ঘৰ বনাইছে আৰু তাতে গুচি গৈছে আৰু দেখা পায়ে চন্দনাই মোক মাতিলে মই তেওঁলোকৰ কাষত বহিলো
ইয়াতে আমি ইয়াতে বহো তাৰপিছত আমাক খোৱাৰ ঠাইত মাতিলে আৰু আমি সোমাই গ'লো তাতে শৰ্মাদাৰ ল'ৰা পল বহুত সৰু আছিলে এতিয়া ডাঙৰ হৈ গৈছে তাকো লগ পালোঁ খুব ব্যস্ত হৈ আছে আলহীক সমাদৰ কৰাৰ কাৰণে আৰু অলপ দূৰত ঠাকুৰীয়া দাহঁতে বহিছে হাঁহি আছে আমিও হাঁহি আছোঁ কিমান সুখ দুখৰ কথা পাতিলোঁ তেওঁলোকৰ লগত আগৰ চব পুৰণা কথা বৰ ভাল লাগিল দেই সকলোকে লগ পাই বহাৰ লগে লগে আহি গ'ল গৰম গৰম খিচাৰি তাৰ লগত বিভিন্ন ধৰণৰ ব্যঞ্জন আৰু দৈ মিষ্টি লগতে পাপৰবোৰ আছিল খাই কিন্তু বৰ ভাল লাগিল বৰ সোৱাদ হৈছে খোৱা লোৱাৰ পিছত আমি বীণা শৰ্মাক মাত দিবলৈ গ'লোঁ তেখেতে ব্যস্ত হৈ আছে কাৰণ আলহী অহা যোৱা কৰি আছে আৰু তাৰে মাজত আমি তেখেতৰ লগত একপি চেলফি উঠি ল'লোঁ আৰু তাৰপিছত সকলোৰে পৰা বিদায় লৈ আমি বাহিৰত ওলাই আহিলোঁ আৰু আজি দিনটো বৰ ভাল লাগিল দেই